আজি আমাৰ বটতাৰীত পুৰণা বজাৰৰ ওচৰত প্ৰায় ওচৰতে এই কলগাছিৰ পৰা আহোঁতে এখন গাড়ীয়ে মাৰুতি গাড়ী আমাৰ পেহীয়ে 70 বছৰ বয়সৰ এজন মহিলাক খুন্দা মাৰি পেলাই থৈ আহে আৰু গাড়ীখনক আমি ছিগনেল দিয়াৰ সত্ত্বেও সেই গাড়ীটো তাত নাৰাখে আৰু তেওঁ আৰু স্পীড আহি আৰু তাৰ পিছে পিছে আমি খেদি আহি লেণ্ডিচিঙা আউটপোষ্টত আহি তাক ধৰোঁ। লেণ্ডিচিঙা আউটপোষ্টত আহি তাৰ পৰা ল'ৰাটোক আমাৰ কলগাছিয়াৰ অচি ছাৰে আহি তাক লৈ যায়। তেখেতৰ অৱস্থা বৰ জটিল, তেওঁক ৰেফাৰ কৰিছে। একেবাৰে দুখীয়া মানুহ, গাড়ীৰ কাৰণে তাক আমি ভাল চিকিৎসালয় লৈ যাব পৰা নাই। আমি তাৰ পৰা শুনা পাইছোঁ বৰ্তমান চিনিমাৰী মেনিপেচি হস্পিটেলত তাক চিকিৎসা দান কৰি আছে। আজি সন্ধিয়া প্ৰায় 4:30মান বজাত এই কি কয় ষ্টেট হাইৱেৰ এই কলগাছিয়াৰ ওচৰত বটতাৰীৰ ওচৰত এখন মানে এই অল্ট্ৰ গাড়ী এজন বৃদ্ধ মহিলাক খুন্দিয়াই থৈ ইপিনে আহিছিল। ফোনত যোগাযোগ কৰাতে আমাৰ বজাৰৰ ডিউটি পাৰ্টীয়ে গাড়ীখন আৰু চালক সৈতে আটক কৰি ইয়াতে আনিছিলে লেংটিচিঙাত। অনাৰ পিছত লগে লগে অচি কলগাছিয়া আহিলে। অহাৰ লগে লগে আমি গাড়ীখন আৰু সেই চালকজনক তেখেতক আমি চমজাই দিলোঁ। বিহিত ব্যৱস্থা তেখেতে ল'ব, কাৰণ তেখেতৰ চালকজনৰ নাম হ'ল ৰফিকুল আলী বাবা কুৰপান আলী মনাগাছা আৰু গাড়ীখন হ'ল AH01K DX AH01DX 6365 আৰু জখমীজনৰ নাম আমি শুনা পালোঁ, ছাৰে ক'লে আমাক সূৰ্য ভানু।